আমাৰ 275 গৰাকী মহিলাই আজি অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণি আৰম্ভ কৰিছোঁ পূবহপা গোসাইঘৰ প্ৰাংগণৰ পৰা। ইয়াৰ পৰা ইয়াত আমাৰ সকলো দীপাৱলী বিহুৰ মহিলা আৰু লগতে আমাৰ আশাকৰ্মী, পশু চকী, জীৱিকা চকী, অংগনবাড়ীৰ কৰ্মী, স্বাস্থ্যকৰ্মী আৰু গাঁৱৰ অন্যান্য মহিলাসকলো ইয়াত জড়িত আছে। আমাৰ এই কাৰ্যসূচীটো আমি প্ৰথমে প্ৰত্যেকৰ ঘৰৰ পৰা এমুঠিকৈ মাটি সংগ্ৰহ কৰা হৈছে। এই মাটিখিনি সংগ্ৰহ কৰি আমি প্ৰথমে ভকৰা VCDCৰ চেয়াৰমেন সন্মানীয় ধীৰেন ৰাভাক দায়িত্ব দিম। তাৰপিছত তেখেতে চৰকাৰৰ নিৰ্দেশ মৰ্মে যলৈকে নিব লগা আছে লৈ যাব। মোৰ এইখিনিয়ে ক'বলগীয়া। सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां। सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लन काम एक्सचेन्ज मेला खुंफुंगोन। बायगिरि बिथांमोननो RC इन्सुरेन्स लाभ